কালি অনুষ্ঠিত হোৱা ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন টি20 মেচত ৱেষ্ট ইণ্ডিজে প্ৰথম টছত জিকি বেটিং কৰিবলৈ সিদ্ধান্ত লয়। প্ৰথমে ৱেষ্ট ইণ্ডিজে বেটিং কৰি 20 অভাৰত 6টা উইকেট হেৰুৱাই 149 ৰানহে কৰে। ইয়াৰে ৰমেন পাৱালে আটাইতকৈ বেছি ৰান 48 ৰান কৰে। ভাৰতৰ হৈ অৰ্শদীপ সিঙে 4 অভাৰ কৰি ৱেষ্ট ইণ্ডিজৰ 2টা উইকেট দখল কৰি 31 ৰান দিয়ে। ইয়াৰে য়ুজৱেন্দ্ৰ চহলে 3 অভাৰ কৰি 2টা উইকেট দখল কৰি 24 ৰান দিয়ে। হাৰ্দিক পাণ্ডিয়াই 4টা অভাৰ কৰি 1টা উইকেট দখল কৰি 27 ৰান দিয়ে। কুলদীপ যাদৱে 4 অভাৰ কৰি 1টা উইকেট দখল। আনহাতে ভাৰতে 150 ৰান লক্ষ্য আগত ৰাখি 20 অভাৰত 9টা উইকেট হেৰুৱাই মাত্ৰ 145 ৰানহে কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ তিলক বৰ্মাই আটাইতকৈ বেছি ৰান অৰ্থাৎ 39 ৰান কৰে। অৱশেষত ৱেষ্ট ইণ্ডিজ টীমটোৱে ভাৰতক 4 ৰানত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজ টীমৰ জেছন হোল্ডাৰে প্লেয়াৰ অৱ দ্য মেচ খিতাপটো লাভ কৰে। এয়াই আছিল কালি অনুষ্ঠিত হোৱা ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন টি20 মেচৰ ৰিজাল্ট। ইয়াৰে ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টি20 মেচ অহা 6 আগষ্টত অনুষ্ঠিত হ'ব। সেয়ে এনেধৰণৰ ক্ৰিকেট জগতৰ কিছুমান খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।